নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে অসম ষ্টুডিঅ' ইউটিউব চেনেল। আজি মই আপোনালোকক এটি এপছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যদিহে আপোনালোকৰ ফোন মেমৰি ফুল হৈ যায় বা আপোনালোকৰ ফোন মেমৰিত অডিঅ' ভিডিঅ' ফটো বেছিকৈ ৰাখে আৰু সেই ফাইলবোৰৰ ডুপ্লিকেট ফাইলবোৰ কেনেকৈ ডিলিট কৰি ফোন মেমৰি ষ্ট'ৰ কেনেকৈ ভৰাব, আজি মই এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাব। পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। মই প্লে ষ্ট'ৰ অ'পেন কৰি লৈছোঁ। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত আপুনি চাৰ্জ বাৰত চাৰ্জ কৰিব লাগিব ডুপ্লিকেট ফাইল ৰিমুভাৰ বুলি। ডুপ্লিকেট ফাইল ৰিমুভাৰ বুলি মই চাৰ্জ কৰাৰ পাছত চাওক, ইয়াত 3 নম্বৰ এপছটো আছে। ইয়াত ডুপ্লিকেট ফাইল পিকচাৰ বুলি আছে। মই এইটো ইনষ্টল কৰি লৈছোঁ কাৰণে ইয়াত অ'পেন বুলি দেখাইছে, আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপাছত মই এইটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পাছত চাওক, ইয়াত আপোনাৰ বহুতো অপশ্যন শ্ব' হৈছে। চাওক, ইয়াত স্কেন অডিঅ', স্কেন ভিডিঅ', স্কেন পিকচাৰ, স্কেন ডকুমেণ্ট আৰু শেষত ফুল ডুপ্লিকেট স্কেন বুলি অপশ্যন আছে। মই প্ৰথমে স্কেন অডিঅ'ত স্কেন কৰি চালোঁ। চাওক, ইয়াত স্কেন অডিঅ'ত ক্লিক কৰি স্কেন নাওত ক্লিক কৰিলোঁ। স্কেন নাওত ক্লিক কৰাৰ পাছত চাওক, ইয়াত স্কেন হৈ আছে। স্কেন হোৱাৰ পাছত ইয়াত মোৰ ফোন মেমৰি যিমানবোৰ অডিঅ' ফাইলৰ ডুপ্লিকেট আছে সেইবোৰ টিক মাৰ্ক হৈ পিনি শ্ব' হৈছে। গতিকে চাওক, ওপৰৰ ফাইলটো আপোনাৰ অৰিজিনেল ফাইল আৰু তলত টিক মাৰ্কবোৰ হ'ল ডুপ্লিকেট ফাইল। আপোনালোকে যদি অৰিজিনেল ফাইলো ডিলিট কৰিব বিচাৰে তেনেহ'লে টিক মাৰ্ক কৰি ডিলিট কৰিব পাৰে। চাওক, ইয়াত ডুপ্লিকেট ফাইলবোৰ গোটেইবোৰ শ্ব' হৈছে। টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে তলত চাওক, ইয়াত ডিলিট নাও বুলি আছে। তাত আপোনালোকে ডিলিট ক্লিক কৰি আপোনালোকে গোটেইবোৰ ডুপ্লিকেট ফাইলবোৰ ডিলিট কৰিব পাৰে। তাৰ পাছত চাওক, স্কেন ভিডিঅ', স্কেন পিকচাৰ। মই স্কেন পিকচাৰত আকৌ এবাৰ ক্লিক কৰি স্কেন নাও কৰিলোঁ। চাওক, স্কেন হৈ আছে। চাওক, ইয়াত মোৰ ফোনত ডুপ্লিকেট ফটো নাই কাৰণে ইয়াত ন' ফাউণ্ড বুলি কৈছে। তাৰপাছত আছে চাওক, স্কেন ডকুমেণ্ট ফুল ডুপ্লিকেট স্কেন। মই ফুল ডুপ্লিকেট স্কেনত স্কেন কৰিলোঁ। স্কেন হোৱাৰ পাছত চাওক, ইয়াত গোটেইবোৰ ফোন স্কেন হৈ আছে। স্কেন হোৱাৰ পাছত গোটেইখিনি ফটো, ভিডিঅ', অডিঅ' যিবোৰ আপোনালোকৰ ফাইল ডুপ্লিকেট আছে গোটেইবোৰ একেলগে শ্ব' হৈছে। তাৰ পাছত আপোনালোকে তলত ডিলিট নাও বুলি আছে, ইয়াত ডিলিট নাওত ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰাৰ পাছত চাওক, ইয়াত গোটেইবোৰ ডুপ্লিকেট ফাইলবোৰ ডিলিট হৈ গৈছে। আৰু এই ডিলিট হোৱাৰ পাছত আপোনালোকৰ ফোন মেমৰি কিছু পৰিমাণে ষ্ট'ৰ অলপ হ'লেও বাঢ়িব। গতিকে এই ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।